নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ এটা পনীৰৰ ৰেচিপি। তাৰ কাৰণে আমি এখন কেৰাহীত তেল অকণমান গৰম কৰি তাত দিছোঁ পিঁয়াজ, আদা, নহৰু, বিলাহী আৰু কাজু। এইখিনি অকণমান সময় ভাজি লৈছোঁ। তাৰপিছত সেইখিনি ঠাণ্ডা হোৱাত পেষ্ট বনাই লৈছোঁ। এতিয়া আমি এখন কেৰাহী পাতি লৈছোঁ। তাত দিছোঁ অকণমান বাটাৰ আৰু লগত অকণমান তেল। তেলখিনি গৰম হোৱাত এটা তেজপাত আৰু এটা ডালচেনি দিছোঁ। তাৰপিছত দিছোঁ বনাই থোৱা পেষ্টখিনি। সেইখিনি আমি ভালদৰে এতিয়া লৰাই দিম। ইয়াত অকণমান পনীৰ মছলা দিছোঁ আৰু হালধি গুড়ি দিছোঁ। বিশেষ মছলা ব্যৱহাৰ কৰা নাই। তাৰপিছত সোৱাদ অনুসৰি নিমখো ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি আমি এতিয়া ভালদৰে লৰাই ল'ম। লগতে আলু কেইটুকুৰামানো ফ্ৰাই কৰি ল'লোঁ। এতিয়া অকণমান গৰম পানী দিছোঁ। এইখিনি ভালদৰে উতলি অহাত পনীৰখিনি দিছোঁ। তাৰপিছত ফ্ৰাই কৰি থোৱা আলুখিনি দিছোঁ। এনেদৰে অলপ সময় উতলিবলৈ দিম। অলপ সময় উতলাৰ পিছত অকণমান ক্ৰীম ব্যৱহাৰ কৰিছোঁ। অতি সহজতে হৈ গ'ল আমাৰ পনীৰৰ ৰেচিপি। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।